আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আপোনালোকৰ মাজৰে বহুতে সুধি থাকে আমাৰ গ্ৰুপটোত যিমানকেইটা ল'ৰা আছে একেইটাৰ গাৰ্লফ্ৰেণ্ড আছে না নাই। তো মিছা কথা নকওঁ, আমাৰ গ্ৰুপটোৰ বহুতৰে নাই গাৰ্লফ্ৰেণ্ড, কিন্তু গ্ৰুপটোত এটাৰে আছে গাৰ্লফ্ৰেণ্ড, গগন দা ওচৰতে আছে। গগন দা আছে তই ৰাইজে মানে সুধি আছে আৰু গাৰ্লফ্ৰেণ্ডটোৰ কথা, তোৰতো আছেই, তই অলপ কৈ দি তই। তো হয় গাইছ, মানে এন্দৰ গাৰ্লফ্ৰেণ্ড নাই এতিয়া, মই জানাত নাই আৰু ভিতৰে থাকিব নাই পাৰে, নাই গাইছ নকওঁ। নাই। কিন্তু মোৰ আছে, মই আজি ভিডিঅ'টোক লৈ কিন্তু মই ৰাজ কৰা নাছিলোঁ, কিন্তু এনক বোলে কৈ থাকে কিছুমানে গগনদাৰ গাৰ্লফ্ৰেণ্ড আছে নাই, গাৰ্লফ্ৰেণ্ড আছে নাই, এনে কৈ নাই গগনদাৰ থকা বুলি কয়, মানে সুধি থাকে। তো মই মোৰ লগত গাৰ্লফ্ৰেণ্ডটো নাই যদিও মই মোবাইলতে ফটোত আপোনালোকক দেখাই দিব খোজোঁ মোৰ গাৰ্লফ্ৰেণ্ড কোনটো আচলতে। তো মই ফটো ৰাইজৰ বিপুল দাবী যিহেতু ফটো দেখাই দিব। তো চাই থাকক আপোনালোকে, গগনদাৰ গাৰ্লফ্ৰেণ্ডটো চাই লওক, ক'ৰবাত ৰাস্তাত লগ পালে মাত দিব আৰু বৌ বুলি। তো এইটো ওৰ পৰা দেখিলে চাগে আপোনালোকে দেখা নাপাব, মই আপোনালোকক স্ক্ৰীণত দি আছোঁ, আপোনালোকে চাই লওক মোৰ গাৰ্লফ্ৰেণ্ড কোনটো। চাওক ভালকৈ চাই লওক, ভালকৈ চাব কিন্তু।